নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ YM ক্ৰিয়েশ্যনলৈ। আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ভিডিঅ'টো হ'ল যে বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষত লকডাউন চলি আছে। তাৰ ভিতৰতে এটা কথা আহি পৰিছে যে যিসকল মানুহে নেকি EMIত লোন লৈ থৈছে, সিহঁতৰ EMI কি হ'ব। যাতে RBI নতুন গাইডলাইন তেওঁলোকৰ ৱেবছাইটত দিছে। সেই গাইডলাইনকেইটা আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, তো ভিডিঅ'টো আগলৈ চাই থাকিব। আপোনালোকক কথা এটা কৈ থ'ব বিচাৰিছোঁ যে সমগ্ৰ ভাৰতত লকডাউন চলি আছে, লগতে আমাৰ অসমতো লকডাউন চলি আছে। আপোনালোকে চৰকাৰ প্ৰশাসনক এই লকডাউন সফল হোৱাত সহায় কৰক। চৰকাৰ প্ৰশাসনে এনেই লকডাউন দিয়া নাই, এনেই নিবিচাৰে। এখন চৰকাৰে এনেই নিবিচাৰে যে এখন দেশ এনেকৈ লকডাউন হৈ থাকক, কিন্তু যি কৰিছে আমাৰ ভালৰ কাৰণে কৰিছে। যদি চাইনা আৰু ইটালীৰ ৰূপ ভাৰতত হয় বহুত ভয়াৱহ হ'ব। গতিকে আপোনালোক সকলোৱে ঘৰত সোমাই থাকক, কোনেও বাহিৰলৈ ওলাই নাহিব, জনসমাগম হ'ব নিদিব। আপুনিও বাধা দিয়ক যাতে এই কৰোণাৰ আতংকৰ পৰা আমাৰ অসম তথা ভাৰতবৰ্ষ ৰক্ষা পৰে। ধন্যবাদ। সমগ্ৰ বিশ্বতে কৰোণাৰ আতংক, দেশজুৰি লকডাউন, ব্যৱসায় বাণিজ্য, বিত্তীয় শৈক্ষিক প্ৰতিষ্ঠান বন্ধ, উপাৰ্জন বন্ধ। তাৰ মাজতে লোন লৈ থোৱাসকলৰ EMI আদায় কৰাক লৈ আতংক। লকডাউনৰ মাজতে ৰিজাৰ্ভ বেংকে জাৰি কৰিছে EMI মৰাটৰিয়াম। কিনো এই EMI মৰাটৰিয়াম? ৰিজাৰ্ভ বেংকে জাৰি কৰা EMI মৰাটৰিয়ামৰ মতে কোনোবা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা টাৰ্ম লোন লৈ থোৱা ব্যক্তিয়ে আগন্তুক 3 মাহে কোনো EMI আদায় কৰিব, EMI বা লোন ৰিপেমেণ্ট কৰিব নালাগে। টাৰ্ম লোন মানে এটা নিৰ্দিষ্ট সময়ৰ 6 মাহ, 12 মাহ, 24 মাহৰ বাবে লোৱা লোন। ধৰি লওক আপুনি বাজাজ ফাইনেন্সৰ পৰা এখন লোন ক্ৰয় কৰিছিল। EMI টেনৰ আছিল 6 মাহৰ, মানে 6টা EMIত আপুনি লোন ৰিপে' কৰাৰ কণ্ডিশ্যন আছিল। কিন্তু ৰিজাৰ্ভ বেংকে EMI মৰাটৰিয়ামৰ মতে অহা 3 মাহ, মাৰ্চ, এপ্ৰিল আৰু মে'ৰ EMI আদায় নকৰিলেও চলিব। এই 3 মাহৰ EMI টোটেল 6টা EMIৰ লগত যোগ হৈ 6 মাহ পিছত আদায় কৰিব লাগিব। অৰ্থাৎ 6 - 3 = 3 + 3। কিন্তু ক্ৰেডিট কাৰ্ডৰ বিলৰ ক্ষেত্ৰত এই নিয়ম বেলেগ। ক্ৰেডিট কাৰ্ডৰ বিল টাৰ্ম লোন নহয়, ৰিভলভিং ক্ৰেডিট হে। ক্ৰেডিট কাৰ্ডৰ বিল পে'মেণ্টৰ ক্ষেত্ৰত ক্ৰেডিট কাৰ্ড হোল্ডাৰজনে তেওঁৰ বিল সম্পূৰ্ণ পৰিশোধ কৰিব লাগিব। অধিক তথ্যৰ বাবে আপুনি লোন লোৱা বিত্তীয় প্ৰতিষ্ঠানৰ ৱেবছাইটত গৈ চাৰ্চ কৰি চাব পাৰিব। আশা কৰোঁ মই যিখিনি কৈছোঁ তাৰ পৰা আপোনালোকে বুজি পাইছে। ৱেবছাইটত গৈ চাৰ্চ কৰাৰ কোনো দৰকাৰ নাই। যদি বুজি পোৱা নাই তেতিয়াহ'লে আকৌ ভিডিঅ'টো প্ৰথমৰ পৰা শুনি ল'ব। অৰ্থাৎ কোৱা হৈছে যে আগন্তুক 3 মাহত আপুনি কোনো ধৰণৰ EMI ৰিপেমেণ্ট কৰিব নালাগে। RBI EMI মৰাটৰিয়াম নামৰ এটা গাইডলাইন আপলোড কৰিছে ৱেবছাইটত। তাৰ মানে আপুনি আগন্তুক 3 মাহত কোনো ধৰণৰ EMI ৰিপেমেণ্ট কৰিব নালাগে। আপোনাৰ যদি কিবা পাৰ্চনেল লোন লোৱা আছিলে তাৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য হ'ব। কিন্তু যদি আপুনি ক্ৰেডিট কাৰ্ডৰ দ্বাৰা কোনোবা লোন লৈছিলে, ধৰি লওক আপুনি বাজাজ ফাইনেন্সৰ ক্ৰেডিট কাৰ্ড দি কিবা লোন লৈছিলে, সেই লোন আপুনি কিন্তু পৰিশোধ কৰিব লাগিব। কিন্তু কোনো ধৰণৰ পাৰ্চনেল লোন বা বেলেগ ক্ৰেডিট কাৰ্ড বাদ দি যিবিলাক লোন আছে সেইবিলাকৰ লোন আপুনি পৰিশোধ কৰিব নালাগে আগন্তুক 3 মাহত। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।